Hi, welcome back to my next mini vlog. আজি ৰাতিপুৱা ঘৰৰ কুকুৰা এটা মাৰি কিনে vlogটো ষ্টাৰ্ট কৰিলো কাৰণ আপোনালোকে গমে পাইছে চাগে আগৰ ভিডিঅ'টোত আমাৰ ঘৰ ডাঙৰ আলহী দুটা আহি আছিল তো হিহঁতৰ যাব সময় হ'ল স্কুল বন্ধ নাছিলে কাৰণে আহিছিলে দুইজনো আৰু কালি স্কুল খুলিব গতিকে আজি হিহঁতে গুছি যাব ইভিনিং তো সেই কাৰণে মাই কুকুৰা এটা মাৰি হিহঁতক খুৱাই দিও বুলি ভাবিলে তো ইফালে কুকুৰাটো মাৰি আছিল হিহঁতে আজি ভিডিঅ'টোত আমাৰ ইন্টাৰেষ্টিং হ'ব গৈ আছে আশা কৰিছো আপোনালোকে হেখলৈকে থাকিব বুলি আৰু ইফালে মাই যোগাৰ কৰি আছিল আঞ্জা বনাবৰ কাৰণে আজিৰ আঞ্জাটো কি হ'ব স্পেশাল আপোনালোকে ভিডিঅ'টোত হেখলৈকে থাকিলে গম পাব তাৰ পিছত কুকুৰাটো মাৰি উঠি ইফালে ৰাতিপুৱা খেলা ষ্টাৰ্ট হৈ গৈছিল আমাৰ টিকলিও হিহঁত আগৰ নিচিনাকি হিহঁতৰ পিছে তাইও মানে নিজৰ বেডটো লৈ পেলাই দুটা বেড আছিল তাই দুটা বেড লৈ পেলাই তাহা হিহঁতৰ পিছে গুছি আহিলে আৰু আজি খেলি আছে বেডমিণ্টন আৰু ইফালে টিকলিহতে মানে খেলি আছিল আৰু ইফালে চাওকচোন টিকলিয়ে মানে নিজৰ বেডটো দুটা আছিল কাৰণে বাবুটোক এটা দিছিল তো তাই মানে দুটা লৈ কিনে বাবুটোৰ পৰা হাতৰ পৰা লৈ কিনে গুছি গল ইফালে বাবু চিঞৰি আছিল আৰু কক বেড খেলি থাকতে ইয়াতে কোকটো কবাত পৰিলে বিচাৰি পোৱা নাই আৰু ইফালে বেবিয়ে মোক কৈ আছিল বিচাৰিব এৰি কিনে ভিডিঅ' কৰি আছো বুলি আৰু ইফালে চাওকচোন টিকলিয়ে আমাৰ বালিত আহি কিনে খেলি আছিল আৰু ইফালে কুকুৰা মানে ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিবই মাই মানে কুকুৰাটোৰ ব্যৱস্থা কৰি আছিল মাই মানে বনাব পিঠাগুৰি আঞ্জা বনাব আজি মাই তাৰ পিছত আমাৰ টিকলিয়ে খেলিব নাপায় মানে কান্দি আছিল সেই কাৰণে মই তাইকো কলাত লৈ পেলাই অলপ খেলিলো হিহঁতৰ লগত আমাৰ ঘৰৰ পৰিবেশ বাবুহতে আহিলে মানে বেলেগে হয় আৰু বাইদেউহতেও আহিলেও কাৰণ উখল মাখল পৰিবেশ এটা হৈ থাকে ভাল লাগে কাৰণ আমাৰ ঘৰৰ দুজনে মানুহ মা আৰু মই তো শান্তি হৈ থাকে তো ইহঁতে আহিলে মানে অলপ উৎপাত হয় খেলা ধুলা হয় ভাল লাগে আৰু ইফালে মই এনেকে টিকলিটো খেলাই পেলাই মই ভাত পানী বনাব ষ্টাৰ্ট কৰি দিলো এফালে মই ভাতটো আৰু ভাজিটো বহাই দিছিল ইফালে পিঠাগুৰি আঞ্জাৰ কাৰণে মানে মাই চাউলটো ধুই আগতে ৰেডি কৰি থৈছিল মাই মানে আঞ্জাখিনি আৰু মাংসখিনি ইয়াতে চৌকাতে বনাব সেইবাবে সকলোবোৰ ৰেডি কৰি লৈছিল ইয়াতে একফালৰ পৰা অকল বনাই যাব বুলি তাৰপিছত ভাত পানী বনাই পেলি আজৰি হৈ আমাৰ টিকলিটোকো প্ৰথমতে খুৱাই দিলো খুৱাই উঠি তাৰপিছত আমাৰ বাৰী এবাৰ আমিও বহি গলো খাবৰ কাৰণে সদায় মোৰ পাল মানে সিহঁতৰ লগতে হয় বাবুহঁতৰ লগতে তো বাবুহঁতৰ লগত ময়ো বহিলো পিছত মায়ে খাব মাই টিকলিটোক লৈ আছিল টিকলিটো প্ৰথমতে খুৱাই দিলো আৰু আজি ভাতত আছিল গুড়া আঞ্জাৰে লোকেল মুৰ্গী ৰাতিপুৱা যে কুকুৰাটো মাৰিছিল সেয়ে আধা আঞ্জাত দিছে আৰু আধা ফ্ৰাই কৰিছিল আৰু আছিল লেচৰি আলু আৰু মটৰ ভাজি আৰু ইফালে আছিল বিলাহী চাটনি আমাৰ বেবিয়ে খাই বহুত ভাল পায় ভাত পানী খাই উঠি আজৰি হৈ অলপ টাইম শুই উঠি এইবাৰ হৈছে যোৱা সময় হিহঁতৰ বাবুক থব যাব মাই ঘৰলৈকে আৰু বেবিক মানে ল'ব আহিব ভিন্দই ডাঙৰ ভিন্দই এইফালে মাই ৰেডি হৈ ওলাই গলে তাৰপিছত মই বাহিৰৰ ওলাই যোৱা নাই কাৰণ আমাৰ টিকলি যাব বিচাৰে কান্দে সেইকাৰণে মই টিকলিক বাহিৰত ওলাই লৈ যোৱা নাই ইয়াৰ পৰাই বাই বাই দিছিলো বাবুক তাৰপিছত আমাৰ টিকলি অলপ কান্দুমুন্দু হৈছিল কিন্তু তাৰপিছত বেবিয়ে মানে নিব অহা নাছিল বেবিক ভিন্দই তো তাই ঘৰৰ ভিতৰত অহাৰ লগে তাই মানে চুপ হৈ গৈছে যিহেতু বাবুহতে গ'ল তো ভিন্দো ল'ব অহা নাই এতিয়ালৈকে বেবিক সেইকাৰণে আমি মানে ওলাই মেলি ৰাস্তালৈকে ওলাই আহিলো অলপ আৰু ইফালে চাওকচোন ইমান ধূলা আমি গুচি আহিলো পাই ৰাস্তালৈকে গৈছিলো খোজকাঢ়িবৰ কাৰণে And thank you ভিডিঅ'টো হেখলৈকে চোৱাৰ কাৰণে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা আজিৰ কাৰণে ইমানেই লগ পাম আকৌ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই টেক কেয়াৰ